নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। এতিয়াৰে পৰা নতুন ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম। এতিয়া আমি গৈ আছোঁ আমাৰ গাঁৱৰ সভালৈ। এয়া মোৰ লগত আছে দীপান্বিতা আৰু এয়া ভণ্টি, তাই লাজ কৰে। এতিয়া আমি নামঘৰত সোমাই আছোঁ। আজি সভাৰ 4 নম্বৰ দিন। আজিৰে পৰা সভা শেষ হ'ব। প্ৰতি বছৰে শেষৰ দিনা থুলমূলকৈ ৰাম বিজয় নাটখন পৰিৱেশন কৰা হয়। মানুহবোৰে তাকে চাবলৈ ৰৈ আছে। মই যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিবচোন। ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। এতিয়া মানুহবোৰে ৰৈ আছে। এই নামঘৰটোৰ ভিতৰৰ পৰা পৰশুৰাম ওলাই আহিব, তাকে চাবলৈ মানুহবোৰে ৰৈ আছে। ৰাম বিজয় নাটখন এই মঠটোৰ আগতে পৰিৱেশন কৰা হ'ব। সেয়েহে মানুহবোৰে আগৰে পৰা ইয়াতে ৰৈয়ে আছে। ৰাম, লক্ষ্মণ, সীতা সকলোবোৰ পিছফালেৰে আহিব। Oh no!
নাটক শেষ হোৱাৰ পিছত আমাৰ অৱস্থা চাওকচোন এনেকুৱা ৰ'দ দিছে থাকিব নোৱাৰা হৈছে এতিয়া মানুহবিলাক ঘৰাঘৰি গৈ আছে নাটক শেষ হ'ল আমি এতিয়া ঘৰত নাযাওঁ আমি এঠাইত গৈ আছো নামঘৰৰ ওচৰত দুটা ডাঙৰ পুখুৰী আছে তাত বহুত কাছ আছে পাৰিলে মই দেখাম আমি ইয়াত চাওকচোন ইয়াতে ৰিলছ বনাই আছে এই ৰঙা পিন্ধাজনী ভণ্টি আৰু হালধীয়া পিন্ধাজনী তাইৰ বান্ধৱী পিংকি ভণ্টি ৰিলছ বনাই আছে আৰু পিংকি কেমেৰামেন এতিয়া আমি ঘৰত গৈ আছো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলো আশা কৰো আপোনালোকক আকৌ নেক্সট ভিডিঅ'ত লগ পাম ফাৰ্ষ্টত দুটামান ৰিলছ ভিডিঅ' দিছো আপোনালোকে চাব আজিলৈ বাই বাই লাগে মনা জাম 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 waterfall sam 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 kata samusera kham 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 zimani hok dam dam